তো হেই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো যোৱাকালি গ'ল আমাৰ ঈদ উল আজহা। তো মই ব্লগ বনাম বুলি ভাবিছিলোঁ, কিন্তু বৰষুণৰ কাৰণে মানে ব্লগ বনাব নোৱাৰিলোঁ, কাৰণ মোৰ ফোনটো ৱাটাৰপ্ৰুফ নহয়। তাৰ কাৰণে ব্লগটো মানে আৰম্ভ কৰিছোঁ, মানে কিছুমান সৰু সৰু শ্বৰ্ট লৈছোঁ। তো আপোনালোকে সেইবিলাক শ্বৰ্ট মানে দেখুৱাই যাম, কেনেকুৱাকৈ আমি বৰষুণত তিতি মানে নামাজ পঢ়িছোঁ। তো ভিডিঅ'টো শেষলৈ চাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তো ভিডিঅ'টো চাই থকা শেষলৈ। মানে ৰাতিপুৱা লাগি আছে, মেহেন্দি দিয়া নাই, তাৰ খং কৰি আছিল। তো এতিয়া মেহেন্দি দিব লগাত পৰিছে ৰাতিপুৱাই পুৱাই। তো এতিয়া দি আছোঁ। আপোনালোকে দেখিবলৈ পাইছে মানুহবিলাকে ছাতি লৈ লৈ মানে নামাজ পঢ়িবলৈ গৈ আছে। কিমান অসুবিধা হৈছে। ফাইনেলি অজু চজু কৰিলোঁ, ৰেডি। এতিয়া যাম, কিন্তু বৰষুণ দিয়ে আছে। তো ৰহমান ভাই আহিলে সিহঁতৰ লগত যাম আৰু। আমাৰ গাও ধোৱাই নাই এতিয়ালৈকে। মই গা চা ধুই ৰেডি আৰু এতিয়া নামাজ পঢ়ি যাম। আজি বোধহয় বৰষুণৰ বতৰতে মানে নামাজ পঢ়িব লাগিব। তো চাওঁ কি হয়, নামাজ পঢ়ি থাকোঁতে এৰিবও পাৰে। তো বলক, পুৰা বৰষুণ বতৰ। হা কি বেয়া এইটো সেয়ে মাথা মাথা খালি বৰষুণৰ বতৰত পুৰা একদম বেয়া কৰি দিলে। তো ৰহমান ভাই এই বৰষুণতে চাব কেমেৰাৰ অৱস্থা মুচি দেও অলপমান। তো গাইছ, বৰষুণৰ বতৰত নামাজ। বৰষুণ নহয় কিবা হওক, আমাৰ নামাজ ৰখিব নালাগে। আমাৰ ৰহমান ভাই ভিজি একদম অৱস্থা বেয়া। মই ৰেইনকোটৰ কাৰণে বাচি আছোঁ, ই আৰু এটা ভিজি ভাল পায় না চলি না কি? পুৰা চাটা চাটা হৈ গৈছে। एक छात्री में चार आदमी मैं कत गलो তো বৰষুণ দি থাকিলেও মানে আমি নামাজটো আদায় কৰিলোঁ। এতিয়া নামাজ পঢ়া হৈ গ'ল। তো এতিয়া ঘৰত গৈ আছোঁ। বৰষুণ কিনকিনীয়া বৰষুণ মানে তোক বৰষত বুলি কয়। ঈদৰ নামাজ পঢ়ি আহি জিলাপি ভুজিয়া খোৱাৰ মজাই বেলেগ। তো এতিয়া আমি জিলাপি ভুজিয়া মিক্স কৰি লৈ আছোঁ। জিলাপি চুৰ আৰম্ভ হৈ গে। দশ টাকা পাবি ন এইখিনি আমার না পুরা আঠা আঠা হৈ গৈছে পুৰা। হেল্ল' 10 টাকা আটা ভিজে দি কাম খা না। আমার খাদ্য চলি আছে। কি হলো এইটো এন্ট্রি মারবি নাকি? ইনটাচ গল বাহিৰত, এইবাৰ এন্ট্রি মাৰে। আমাৰ ৰাজেশ পুৰা খাৱাত ব্যস্ত। ইস বঢ়িয়া এন্ট্রি। খা শেষে কি খাবি? হা পানী এই গছৰ তলত ফোন নামাৰাই যাতে ফোন কৰিলে কি বুলি কয় ধুনীয়াৰ লগ আছে বোলে। হা এইটো লৈ যা নাই খাওঁ সি একানি পানী খাব আনন্দে আনন্দে পল্লা বুলি কবি। ৰোহিত ভাই ইনভিটেশ্যন দিব লাগে। ইনভিটেশ্যন দিব লাগে। খা খা দে আছে আছে আছে। ফটো উঠাৰ মাৰামাৰি এ কেনে কৰে ফটো কপি মাৰবা দিব। তো এতিয়া গৈ আছোঁ আমাৰ পুৰাণ ঘৰত। তো তাত আমাৰ মানে কুৰবানী হয়। তো গৈ আছোঁ এতিয়া কুৰবানী।
তো এখেত আমাৰ মামা হয়। তো পাৰাৰ আমাৰ বৰঙণি উঠাইছে আৰু মোক মানে কাৰ কাৰ বৰঙণি বাকী আছে তো সেইবিলাক তুলিব দিছে। তো আমাৰো তাত মানে কুৰবানী হ'ব, য'ত পাৰাই আছে। বৰষুণ এতিয়াও দি আছে, আপোনালোকে দেখিবলৈ পাইছে এয়া বৰষুণ পৰি আছে। কি কৰিব। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰোঁ, কাৰণ বৰষুণৰ বতৰ কাৰণে মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ। তো কুৰবানীও দেখুৱাব নোৱাৰোঁ আপোনালোকক, কাৰণ এইটো ভাইলেঞ্চত পৰে। তো ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব।